তুমি মোৰ কল্পনা, তুমি মোৰ বাসনা। এবাৰ মাতিবানে মোক দেউতা কোলাত লবানে। ওরে কোক গেলা ও শুনছ ও যা দেৰি হৈছে মোৰ ওনা মানে দাঁতৰ কি চাবি বাপ পাও ও বিটাই মোক পইচা দি মোৰ দেৰি হৈছে কি শুনা নাই নেকি পইচা লাগে তোক কিমান দিম 100 200 300 সদায় নিয়ে থাকে 200 হলে হ'ব কালি 1000 টকা নিছিলি তই কি কৰিলি এইটো খৰচ গল কি হ'ব যা কামটোৰো গুৰুত্ব নাই খাব মানুহ ও বিটাই টিউশনৰ ফিজ দিব লাগে পইচা দিছোন কালি কিবা দিছিলো নেকি তোক পইচা কালি খৰচ গল কিমান দিছিলো কালি 100 আজি কিমান টিউচনৰ 700 700 ঐ ৰা শুনছ এই টিউচনৰ ফিজটো দা মাৰে দিব যা ও ভাই আজি কি তাক টিউচনত দি কালি কি তাক বাসাত পাটি খাবা দি কেমান দিবি পইচা তাক খাব মই মল্লি চব খাবি টিউচনটো দিবি সাংঘৰ দিবি পইচা এই ফেকা বিয়া বাৰ নাই তেতিয়া বাইদেউ কাটা মাৰিছ হা এতিয়াতো চব তেল মাৰি গৈছি ৰ খাবি ৰ মল্লি চলটো বেলেগ ৰাস্তাত গেলাই ঠিক কৰিব লাগছি বাবু এ বাবু শুন এনিমি মাৰ অ কি হল দেউতা এই তুই এই বাবা কি পাবজি খেলাই আছো পাবজি আজি পাই তোৰ মোবাইলৰ বেলেঞ্চো ভৰাব পইচা নেদাও কোনো ধৰণৰ পইচা নাপা মোৰ তাপাই কে নাপা চব বন্ধ কি কাৰণ আজি পাই নিজে ইনকাম কৰি নিজে চলি থাকিবি তই আৰু মোক ডেইলি 300 টকা দিব লাগিব বদলে এইটো মোৰ চৰ্ত আৰু যদি এইটো নাম না মোৰ ঘৰৰ পৰা ওলাই যাবি মই কি দোষ কৰিলো কি দোষ কৈছা নকৈছা এইটো মই নাচাওঁ মই চৰ্ত দিছোঁ এইটো মান তই আৰু যদি মানবা নোৱাৰা এতিয়া ওলাই যা কি হ'ল পিতাই মোক কি বুলি ভাবিছে 300 টকায়ে নোৱাৰি নেকি নিব হৈ যাব লগৰকেইটা কি কৰিব আছে বন্ধু দেখো কি কৰি আছে বন্ধু এনে আছো কিবা কাম আছিল নেকি কাম আছিল মোক অলপ পইচা লাগিছিল পইচা কিবা বিপদ নেকি কিবা বিপদতে পৰিছোঁ হয় নেকি কিমান লাগে 300 টকা হ'ব দে ব্ৰ লৈ যোৱা ঠিক আছে বাৰু হ'ব দিয়া যাওঁতে ন দেউতা অ দেউতা কি হ'ল তই যি মোক পইচা আনিবলৈ দিছিলে অঁ ল 300 টকা পইচা আনি তই খালি দিয়া যা নালাগে দিদি ঠিক আছে বন্ধু বন্ধু দেখোন মই অলপ বিপদত পৰিছিলোঁ পইচা হ'ব নেকি বন্ধু আজি পইচা বিচাৰিলে আজি বিপদত পৰিছোঁ বিপদত পইচা বেছি পইচা নাই অলপমান আছে তুমি মোক নাখাওঁ ই যোৱা হ'ব দিয়া বন্ধু আজিৰ কাৰণে যাওক
পিতাই আজিৰ পইচাখিনি 300 আজিখিনি ফেল দিয়া তই যা। হ'ব তে বন্ধু পইচাটো নেদা মোক লাগিছিলে বন্ধু পইচা লাগে আৰু মই দিবা নোৱাৰো লাখাটো দিবা মোক অতি সোনকালে দিবা মোক হ'ব দিয়া বন্ধু যাওক যা বিপদ হৈছে। পইচা দিবি মোক বন্ধু কি কৰি আছা আমি আছোঁ অকণ টেনশ্যন মোৰ অলপ বিপদ হৈছিল ৰ'বা পইচা অলপ লাগিছে পইচা মই তোমাক সৰহ পইচা ক'ৰ পৰা দিম মোৰ পইচা নাই নহয় ইমান আৰু তুমি সিদিনা পইচা মোক দিয়াই নাই হ'ব দিয়া বন্ধু নাই মই পইচা দিব নালাগে তুমি যোৱা মই সিহঁতক ইমান খোৱালোঁ ইমান দিলোঁ কিন্তু মোক আজি সিহঁতে বিপদৰ টাইমত সহায় নকৰিলে অঁ মই আৰু এনেকৈ থাকিলে নহ'ব মই নিজে কিবা এটা কৰি পেলাই নিব লাগিব 300 টকা এটা নিব লাগিবই চাব অঁ এয়াই ঠিক হ'ব ভালদৰে কৰ ভালদৰে অলপ তাড়াতাড়ি কৰ ৰাতি হ'বই আৰু কৰ ফটাফট কৰ দাদা কাম আছে নেকি তুমি সৰু ল'ৰাটো আছে কৰিব পাৰিবা সেই কৰিব পাৰিব পাৰিম তে কৰা যোৱা দাদা মোৰ পইচাটো পইচাটো দি আছোঁ ৰ'বা বেছি কাম হয় নাই সেইকাৰণে তোমাক 300 টকা দিছোঁ হ'ব আহিবা আৰু পিছত অঁ আলি আহিলোঁ পিতাই আনিলা পইচা আনিছোঁ যা ফেল দিয়াতে আগৰ নিচিনাই নাই পিতাই নোৱাৰিম পিতাই কি আজি নৰিম বুলি ক'লি তই সদায় তুই ফেলাই দি আছা পইচা আজি কি হ'ল তোৰ আজি ফেলবা নৰা দেউতা সদায় পেলাই দিলেও এই পইচাখিনিতে আজি পেলাই দিব নোৱাৰোঁ কিয় আজি কি হ'ল সিদিনাখনেও তই 300 টকা আনিছা বা আজি এক মাহে তই মোক 300 টকা আনি কিনি দি আছা মই পেলাই দিবা দি আছোঁ তই পেলাই দি আছা কিন্তু আজি কি ইমান ডাঙৰ কাহিনী আছে যে তই 300 টকাটো পেলাই দিবা নৰা কি কান্দি আছে এইবিলাক পইচাটো ফেল দি পাৰিছোঁ ফেল দিয়া পেলাই দিব নোৱাৰোঁ দেউতা পেলাই দিব নোৱাৰোঁ কিয় কষ্ট কৰি আনা পইচা কষ্ট ন এতিয়াতো বুজি পাইছা এই কথাখিনিৰ কাৰণে তই ইমান কষ্ট খাব লগা হ'ল এই কষ্ট কি বুজি পালি সেইটোৰ কাৰণে মোৰ ভাল লাগছি খুব আৰু এইখিনিতে তোক মই এইকাৰণে কৰি দিছোঁ তই নাভাবি পৃথিৱীৰ কোনো এটা বাপেক বা মাকে নিজৰ ল'ৰা ছোৱালীক কষ্ট দিয়া বুলি নেদে তই যে উপলব্ধি কৰিব পাৰিলি এইটোৰ কাৰণটো কিন্তু ময়ে মই কষ্ট কৰি কিনে পইচা গিলা আনো তই ত'ত খৰচ কৰা আজি কি পাৰ্টি কৰিম কালি কি বাৰ্থডেত দিম আৰু তই টিউশ্যন মাষ্টাৰক কিনে দিম বুলি কওঁ পইচা নিছা দিছিলি জানো সেইগিলাও মোৰ কষ্ট কৰাই পইচা এতিয়া বুজি পালি এখন নোট আনবাৰ কাৰণে কিমান কষ্ট কৰিব লগা হয় দেউতা মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা হেল্ল' বন্ধুসকল যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বাজনটো বজাই দিয়ক থেংক ইউ
কাঁদিবানে